ছাত্ৰ-ছাত্ৰীসকল আজি আমি পঢ়িবলৈ লৈছো নেৰেশন বা উক্তি। নেৰেশন বা উক্তি এটো হৈছে কি আমি যেতিয়া আনে কোৱা কথাখিনি পুনৰ আমি ক'ব লগা হয় তেতিয়া হলে তাক নেৰেশন বা উক্তি বুলি কওঁ। যেনে তেওঁ ক'লে মোৰ গা ভাল নহয়, ইয়াত তেওঁ কৈছিল সেই কথাখিনিকে আমি আকৌ কৈছো যে মোৰ গা ভাল নহয়। এইটো এটা উক্তিৰ উদাহৰণ। উক্তি দুই প্ৰকাৰৰ, ডাইৰেক্ট নেৰেশন বা প্ৰত্যক্ষ উক্তি, ইনডাইৰেক্ট নেৰেশন বা পৰোক্ষ উক্তি। এতিয়া ডাইৰেক্ট নেৰেশন হৈছে কি যেতিয়া কোনোবাই কোৱা কথাখিনি আমি তেনেকৈয়ে কওঁ, একো সলনি নকৰাকৈ কওঁ, তেতিয়া হৈছে এইটো প্ৰত্যক্ষ উক্তি বা ডাইৰেক্ট নেৰেশন। যেনে তেওঁ ক'লে মোৰ গা ভাল নহয়, এইটো he said I am not well, এইটো আমি তেখেতে যেনেকৈ কৈছিল আমি তেনেকৈ কৈছো, এইটো হ'ব ডাইৰেক্ট নেৰেশন। আকৌ তেওঁ ক'লে যে তেওঁৰ গা ভাল নহয়, ইয়াত তেওঁ কোৱা কথাখিনি মই মোৰ ভাষাত কৈছো, গতিকে ইয়াত সলনি হৈছে যে তেওঁ ক'লে যে তেওঁৰ গা ভাল নহয়, তেওঁ কৈছিল মোৰ গা ভাল নহয়, মই এতিয়া ক'লো তেওঁৰ গা ভাল নহয় বুলি, এইটোৱে হ'ল সলনি হ'ল। এনেকৈ যেতিয়া আমি তেওঁ কোৱা কথাখিনি আমি নিজৰ ভাষাত কওঁ তেতিয়া হ'ব সেইটো ইনডাইৰেক্ট নেৰেশন বা পৰোক্ষ উক্তি। আমি কিতাপৰ পৰা এটা উদাহৰণ লৈছো, ইয়াতে যেনে ৰাম said I am ill, এইটো ডাইৰেক্ট নেৰেশন আছে। ইয়াত ৰামে কোৱা কথাখিনি হুবহু প্ৰকাশ কৰা হৈছে, ইয়াত কোনো ধৰণৰ নাই। আকৌ ইয়াৰ পিছত হৈছে ৰাম said that he was ill, ইয়াত ৰামে কোৱা কথাখিনি অৰ্থৰ সলনি নকৰাকৈ আমি অন্য ধৰণে কৈছো, অৰ্থৰ সলনি হ'ব নোৱাৰে। কিন্তু ৰাম said that he was ill আৰু ৰাম said I am ill, এই দুটা বাক্যৰ অৰ্থ একেটাই, কিন্তু কথা কোৱাৰ ধৰণটো বেলেগ বেলেগ। এই ধৰণটোকে আমি নেৰেশন বুলি পাওঁ। আৰু নেৰেশন দুই প্ৰকাৰ, ডাইৰেক্ট নেৰেশন, ইনডাইৰেক্ট নেৰেশন। ইয়াত লিখাৰ কিছুমান নিয়ম আছে, ডাইৰেক্ট নেৰেশন আৰু ইনডাইৰেক্ট নেৰেশন লিখাৰ কিছুমান নিয়ম আছে। ডাইৰেক্ট নেৰেশনত সদায় প্ৰথম এই হি said এইখিনিৰ পিছত এটা কমা লাগিব, এইটো এটা ক্লোজ বুলি কয়। আৰু I am not well, এইটো এটা ক্লোজ, এইটোক ক'ব হ'ব ৰিপৰ্টিং ক্লোজ। আৰু I am not well এইটো হ'ব ৰিপৰ্টেড ক্লোজ। আৰু এই said যিটো ৰিপৰ্টিং ক্লোজৰ এইটো ভাৰ্ব, এইটো কোৱা হয় ৰিপৰ্টিং ভাৰ্ব। আৰু এই যিটো ৰিপৰ্টেড ক্লোজৰ ভাৰ্ব হৈছে সেইটো কোৱা হয় ৰিপৰ্টেড ভাৰ্ব। এই ৰিপৰ্টিং ক্লোজৰ শেষত এটা কমা দিব লাগিব, তাৰপিছত ঊৰ্ধ্ব কমাৰ ভিতৰত এই ৰিপৰ্টেড ক্লোজটো থাকিব। এইটো হৈছে ডাইৰেক্ট নেৰেশনৰ নিয়ম। আকৌ ইনডাইৰেক্ট নেৰেশনত কি হয়, এই ৰিপৰ্টিং ক্লোজটো পিছত ডেট বহে, কমা ঊৰ্ধ্ব কমাবিলাক নাথাকে, আৰু এইবিলাক অকণমান সলনি হ'ব, সেইখিনি আমি পিছত আলোচনা কৰিম। হ'লেও ইয়াত ডেটৰ পৰা এই আগৰখিনি হি said এইটো হ'ব ৰিপৰ্টিং ক্লোজ। আকৌ that he was not well এইটো হ'ব ৰিপৰ্টেড ক্লোজ। আৰু ইয়াত wasটো হ'ব ৰিপৰ্টেড ভাৰ্ব, আৰু ইয়াতে saidটো হ'ব ৰিপৰ্টিং ভাৰ্ব। এই কথাখিনি বহুত গুৰুত্বপূৰ্ণ। এতিয়া আমি এছাৰ্টিভ সেন্টেন্সৰ ক্ষেত্ৰত ডাইৰেক্ট নেৰেশনৰ পৰা ইনডাইৰেক্ট নেৰেশনলৈ নিওঁতে কি কি নিয়ম কৰা হয়, নিয়ম পালন কৰিব লাগে, সেইখিনি কথা আলোচনা কৰিম। ইয়াতে আমি এছাৰ্টিভ সেন্টেন্সক ডাইৰেক্ট নেৰেশনৰ পৰা ইনডাইৰেক্ট নেৰেশনলৈ নিওঁতে কি কি অংশ পৰিৱৰ্তন হয় সেইটো লিখা আছে। 1 নম্বৰতে সলনি হয় প্ৰনাউন বিলাক, 2 নম্বৰতে ইয়াত টেন্স, 3 নম্বৰতে টাইম অফ এক্সপ্ৰেছন, 4 নম্বৰতে প্লেচ অফ এক্সপ্ৰেছন, এইকেইটা সলনি হ'ব। ডাইৰেক্ট নেৰেশনৰ পৰা ইনডাইৰেক্ট নেৰেশনলৈ নিওঁতে প্ৰনাউন বিলাক এনেদৰে চেঞ্জ হ'ব। I to he বা she হ'ব, we থাকিলে they হ'ব, my to his her হ'ব, this to that হ'ব, our to their হ'ব, us to them হ'ব, me to him বা her হ'ব, এইটো লিংগ জেণ্ডাৰ অনুসাৰে, আৰু this to those হ'ব। ইয়াতে মন কৰিবলগীয়া, যদি ৰিপৰ্টিং ক্লোজটোৰ ছাবজেক্ট I, we বা you হয় তেন্তে কিন্তু এই নিয়ম নাখাটে। যদি থাৰ্ড পাৰ্চন হয় তেতিয়াহে হ'ব। আমি কেতিয়া মানে ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট নেৰেশনলৈ নিওঁতে যদি ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকে তেতিয়াহ'লে ৰিপৰ্টেড
ৰিপৰ্টেড স্পীচৰ ভাৰ্বটো তলত দিয়া ধৰণে সলনি হ'ব ৰিপৰ্টিং ভাৰ্বটো আমি চাই লওঁ আকৌ ইয়াত মানে ৰিপৰ্টিং ভাৰ্বটো হ'ল এইটো বা এইটো যিটো ৰিপৰ্টিং ক্লজৰ ভাৰ্ব সেইটো হ'ল ৰিপৰ্টিং ভাৰ্ব এইটো যদি পাষ্ট টেন্সত থাকে তেতিয়াহে এই ৰিপৰ্টেড ক্লজৰ ভাৰ্বটো ইনডাইৰেক্টলৈ নিওঁতে সলনি হ'ব যদি এইটো প্ৰেজেণ্ট বা ফিউচাৰ টেন্সত থাকে তেতিয়াহ'লে এই ভাৰ্বৰ কোনো পৰিৱৰ্তন নহয় এইটো হ'ল প্ৰথমতে মনত কৰিবলগীয়া কথা যদি ইয়াতে এটা ছেইড পাষ্ট টেন্স আছে গতিকে ইয়াত পৰিৱৰ্তন হৈছে এমৰ পৰা ৱাজ হৈছে কিন্তু যদি এটা অকল ছেইজ থাকিল হয় হি ছেইজ হ'ল হয় তেতিয়াহ'লে এইটো সলনি নহ'লহেঁতেন গতিকে তোমালোকে মনত ৰাখিবলগীয়া এতিয়া যদি ৰিপৰ্টিং ভাৰ্বটো ছেইড থাকে তেতিয়াহ'লে ৰিপৰ্টেড ভাৰ্বৰ টেন্সটো কেনেদৰে সলনি হয় সেইটো আমি কিতাপত দিয়া আছে চাওঁ আহা যদি চিম্পল প্ৰেজেণ্ট বা চিম্পল প্ৰেজেণ্টত থাকে তেতিয়াহ'লে চিম্পল পাষ্ট টেন্সলৈ এইটো নিব লাগিব যেতিয়া প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত থাকে তেতিয়াহ'লে পাষ্ট কণ্টিনিউৱাছলৈ সলনি হ'ব প্ৰেজেণ্ট পাৰফেক্টত থাকিলে পাষ্ট পাৰফেক্টলৈ নিব লাগিব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছত থাকিলে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছলৈ যাব পাষ্ট ইনডিফিনিটত থাকিলে এইটো পাষ্ট পাৰফেক্ট হ'ব চেল বা উইল থাকিলে শুড বা উড হ'ব এইটো মানে ছাবজেক্ট অনুসাৰে হ'ব এতিয়া আমি প্লেচ এণ্ড টাইমৰ এক্সপ্ৰেশ্যনটো কেনেকৈ চেঞ্জ হ'ব সেইটো আলোচনা কৰিম স্থান আৰু কাল সম্পৰ্কে নৈকাত্যবোধক শব্দবোৰ ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ নিলে তলত দিয়া ধৰণে সলনি হ'ব নাও ডাইৰেক্টত যদি নাও থাকে ইনডাইৰেক্টত আমি দেন লিখিব লাগিব যদি টু ডে হয় তেতিয়া ডেট ডে টুমৰো হ'লে দ্য নেক্সট ডে য়েষ্টাৰডে হ'লে দ্য প্ৰিভিয়াছ ডে বা দ্য ডে বিফ'ৰ লাষ্ট নাইট হ'লে দ্য প্ৰিভিয়াছ নাইট বা দ্য নাইট বিফ'ৰ হিয়েৰ হ'লে ডিয়েৰ এগো বিফ'ৰ দিছ ডেট দোজ কাম গ' ডাছ চ' ইন ডেট ৱে এইটোও হ'ব পাৰে ইট ডেট এনেদৰে সলনি হ'ব এতিয়া আমি কেইটামান উদাহৰণ কৰি চাওঁ ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ মিনা ছেইড আই এম এ ষ্টুডেণ্ট অফ ক্লাছ 10 ইয়াত প্ৰথমতে আমি চেঞ্জ কৰিবলৈ প্ৰথম নিয়ম হৈছে মিনা ছেইড এইখিনি একে থাকিব আহিলে সেইখিনি লিখি ল'লোঁ তাৰপিছত কমা উদ্ধ কমা উঠি গৈ ডেট বহি গ'ল ডেট লিখিলোঁ আমি তাৰপিছতে আহিলে আইটো হি বা চি লৈ সলনি হয় গতিকে চি হ'ল তাৰপিছতে আমি ৰিপৰ্টেড ভাৰ্বটোৰ ৰিপৰ্টিং ভাৰ্বটো ছেইড পাষ্ট টেন্সত আছে গতিকে এইটো সলনি হ'ব এমটো ৰিপৰ্টেড ভাৰ্বটো ইয়াতে প্ৰেজেণ্ট চিম্পল প্ৰেজেণ্টত আছিলে গতিকে চিম্পল পাষ্টলৈ নিয়া হৈছে চি ৱাজ এ ষ্টুডেণ্ট অফ ক্লাছ 10 ঠিক তেনেদৰে হৈ গ'ল ইয়াৰ পিছত এটা বাক্য আছে চোৱা হি ছেইড মিল্ক ইজ হোৱাইট এইটো মনত ৰাখিবা মিল্ক ইজ হোৱাইট এইটো এটা চিৰন্তন সত্য বাক্য এই চিৰন্তন সত্য বাক্য কেতিয়া আকৌ সলনি নহয় ইয়াত ৰিপৰ্টিং ভাৰ্বটো জি টেন্সতেই নাথাকে কিয় তো হি ছেইড ডেট মিল্ক ইজ হোৱাইট প্ৰায় একে নিচিনা হৈছে ইয়াত ঊৰ্ধকমা উঠি যোৱাৰ বাবে ইয়াত এমটো সৰু ফলা হৈছে এইখিনিয়ে পাৰ্থক্য তাৰপিছত এটা আছে হৰি ছেইড আই ৰাইজ এ ড্ৰন ইয়াত অভ্যাসগত ঘটনা বুজাইছে অভ্যাসগত সত্য হ'লে ইয়াতো বিশেষ একো পৰিৱৰ্তন নহয় টেন্সৰ পৰিৱৰ্তন নহয় বাকীখিনি পৰিৱৰ্তন হ'ব হি ছেইড ডেট আই টু হি হ'ল তাৰপিছতে ইয়াত আৰু টেন্সৰ পৰিৱৰ্তন নহয় গতিকে আইৰ লগত ৰাইজ হৈছে হিৰ লগত ৰাইচেছ ইএছটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ বাবে যোগ হৈছে ৰাইচেছ এ ড্ৰন বাকী একে থাকিব তাৰপিছত আৰু এটা নিয়ম আছে ৰাম ছেইজ আই চেল গ' ইয়াত চাব ৰিপৰ্টিং এং ভাৰ্বটো প্ৰেজেণ্ট টেন্সত আছে ছেইজ গতিকে ইয়াত ৰিপৰ্টেড ভাৰ্বৰ ইয়াত টেন্সৰ সলনি নহয় ৰাম ছেইজ একে থাকিল কমা ঊৰ্ধ কমা উঠি গৈ ডেড হ'ল তাৰপিছত আইটো সলনি হিলৈ হ'ল তাৰপিছত
আইৰ লগত চেল হয় কিন্তু হিৰ লগততো চেল নহয় গতিকে উইল হৈছে সেই হিচাপতহে পৰিৱৰ্তনটো উইলটো হৈছে ইয়াত টেন্সৰ কোনো পৰিৱৰ্তন হোৱা গো একে আছে তাৰপিছত এটা আছে হি উইল সে আই ডু ইট ইয়াত ৰিপৰ্টিং ভাৰ্বটো উইল ফিউচাৰত আছে গতিকে ইয়াতো এই ৰিপৰ্টেড ভাৰ্বটো বিশেষ একো পৰিৱৰ্তন টেন্সৰ পৰিৱৰ্তন নহয় ইয়াত মানে পাৰ্চন নাম্বাৰ লৈ যি পৰিৱৰ্তন হয় সেইটোহে হ'ব হি উইল সে ডেট হি আইটো হি হৈছে হি হোৱাৰ বাবে ডটো ডাজ হৈছে হি ডাজ ইট এনেদৰে হৈছে ইয়াৰ পিছত এটা আছে প্ৰশান্ত said I have done it প্ৰশান্ত said এইটো said past tense আছে ৰিপৰ্টিং ভাৰ্বটো গতিকে ইয়াত সলনি হ'ব আমি প্ৰশান্ত said লিখিলো কমা উদ্ধ কমা উঠি গৈ ডেট দিলো তাৰ পিছত I to he লে সলনি হ'ল have done মানে কি past present perfect tense আছে গতিকে past perfect হলে had done হৈছে it to that হলে পৰিৱৰ্তন হয় আৰু এটা উদাহৰণ আছে হৰি said I shall do it now এতিয়া এইটো চাৱা ৰিপৰ্টিং ভাৰ্বটো past tense আছে আৰু ৰিপৰ্টেড ভাৰ্বটো এইটো ফিউচাৰ টেন্সত আছে এইটো যেটো ৰিপৰ্টিং ভাৰ্বটো past tenseত আছে গতিকে এইটো সলনি হ'ব সেল থাকিলে শুড বা উড হয় গতিকে আমি পাইছিলো সেই মতে হৰি said কমা উদ্ধম অধিকৈ ডেড হৈছে I to he হ'ল হি হোৱাৰ বাবে ইয়াত উড হ'ল আৰু দ ডেড ইট টু ডেড হয় নাও টু দেন হয় এনেকৈ তোমালোকে আগতে পাইছা ইট টু ডেড হৈছে এইখিনি হ'ল পৰিৱৰ্তন তাৰপিছততো আহিছে দ্য বয় said I visited Kolkata long ago so দ্য বয় said এইটো ৰিপৰ্টিং ভাৰ্বটো আছে past tenseত আৰু I visited long ago এইটো আছে simple past reported close to গতিকে ইয়াত সলনি হ'ব the boy said that কমা উদ্ধম অধিকৈ dead হৈছে THAT dead I to he হৈছে he এইটো simple pastত থাকিলে আমি কি পাইছিলো the past perfect হলে নিব লাগে গতিকে had visited হৈছে কলকাতা long ago long before ago থাকিলে before হয় তাৰপিছত আমি আৰু এটা উদাহৰণ লৈছো অৰূপ said I like this book এটো ৰিপৰ্টিং ভাৰ্বটো past tenseত আছে আৰু এইটো ৰিপৰ্টেড ভাৰ্বটো প্ৰেজেন্ট tenseত আছে আমি এটা কৰিছা অৰূপ said that I to he হ'ল এটো সিম্পল প্ৰেজেন্টত আছিল গতিকে সিম্পল past হলে গৈছে liked হৈছে that book this to that হৈছে this to that হৈছে এইখিনিয়ে এনেদৰে তোমালোকে নিজে কিছু উদাহৰণ কৰি চাব পৰা